জয় জুবিন দা। জুবিনাইজেশ্যন বৰ্তমান অসম তথা ভাৰত তথা সমগ্ৰ বিশ্বতে জুবিনাইজেশ্যনৰ প্ৰয়োজন আহি পৰিছে। এই জুবিনাইজেশ্যননো কি? বৰ্তমান বিশ্বত সৰ্বত্ৰ কেৱল ঘৃণা চলিছে, কিন্তু আমাৰ মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ সময়ত প্ৰতিজন ব্যক্তিয়ে যেন নিজৰ ঘৃণাবোৰ পাহৰি হিন্দু, মুছলমান, শিখ, ইছাই, ধনী, দুখীয়া সকলোৱে জুবিনদাৰ গীতকে গুণগুণাই হিয়া ঢাকুৰি কান্দিছে। যিদৰে জুবিনদাৰে নিজৰ গীতৰ কলিদি কৈ থৈ গৈছে, এজাক বৰষুণে মোক ধুই থৈ গ'ল, সেইজাক বৰষুণেই যেন প্ৰতিজন ব্যক্তিৰ মনৰ ঘৃণাবোৰ আঁতৰাই থৈ গ'ল। আৰু আমি প্ৰত্যক্ষ কৰিবলৈ পালোঁ এখন নতুন অসম, যিখন অসমত সকলোৱে একেলগে কান্দিছে, সকলোৱে এজন ব্যক্তিৰ বাবে মৰম উজাৰিছে। হিন্দুৱে মুছলমানৰ চকু পানী মুচিছে, মুছলমানে আকৌ হিন্দুৰ চকু পানী মুচিছে। ধনী দুখীয়া কোনো চিনচাপ নোহোৱাকৈ সকলোৱে একেলগতে থিয় হৈ মহান শিল্পীগৰাকীক অন্তিমবাৰলৈ এবাৰ দৰ্শন কৰিবৰ বাবে সকলোৱে ৰৈ থাকিল। অসমৰ বতাহত কেৱল মাত্ৰ মৰম, মৰম আৰু মৰম। ঘৃণাবোৰ আঁতৰি গ'ল। জুবিনদাই কৈ থৈ গৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। আৰু জুবিনদাৰ মৃত্যুত আমি সেয়াই দেখিবলৈ পালোঁ। তেখেতে যোনখন সমাজ গঢ়াৰ কথা চিন্তা কৰিছিলে, সপোন দেখিছিলে, সেইখন সমাজ আমি গঢ়া দেখিলোঁ তেখেতৰ মৃত্যুৰ সময়ত। চে গুয়েভাৰা যিগৰাকীৰ অনুৰাগী আছিলে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া, সেই চে গুয়েভাৰাৰ যি প্ৰতিবাদী সত্তা আছিলে, সেই প্ৰতিবাদী সত্তাটোৰ বাবে আজিও সমগ্ৰ বিশ্বতে তেখেত অমৰ হৈ আছে, জিলিকি আছে। ঠিক আমি তেনেদৰেই জুবিনদাৰ যি সত্তা আছিলে, জুবিনদাৰ যি জুবিনাইজেশ্যন বুলি কৈছোঁ, সেই সত্তাটোক আমি জীয়াই ৰাখিব লাগিব। যেনেদৰে অসমত জন্মা জুবিন গাৰ্গ ডাঙৰীয়া আজি কিউবাৰ যিগৰাকী প্ৰতিবাদী সত্তা চে গুয়েভাৰাৰ অনুৰাগী আছিলে, আমি বিচাৰিম অহাকালিলৈ আমেৰিকাত জন্ম হোৱা এগৰাকীও আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিনাইজেশ্যনৰ অনুৰাগী হওক। আৰু যুৱ প্ৰজন্মৰ হৈ মই নিজেও এগৰাকী জুবিন অনুৰাগী হৈ এই কথাখিনি আজি মনলৈ আহিছে যে আমি জুবিন গাৰ্গ ডাঙৰীয়াক কেনেদৰে আমি সদায় ৰাইজৰ মাজত সজীৱ কৰি ৰাখিব লাগিব। জুবিন গাৰ্গ ডাঙৰীয়াক সজীৱ কৰি ৰাখিবৰ বাবে আমি জুবিনাইজেশ্যন অনাটো একেবাৰে প্ৰয়োজন হৈ পৰিছে। তাৰ দায়িত্ব জুবিন অনুৰাগীসকল তথা জেনজিসকলে ল'ব লাগিব। জুবিন দাই বিচৰা সমাজখন আমি গঢ়িবলৈ পাৰিব লাগিব। অসমীয়াই সকলোতকৈ মৰমৰ সন্তানটি হেৰুৱাইছে। অসমবাসীয়ে অসমীয়াই অকৃত্ৰিম ভাল পোৱা যিগৰাকী অসমৰ অভিভাৱক, সেইগৰাকীক আমি হেৰুৱালোঁ। কিন্তু এই জুবিনাইজেশ্যনৰ জৰিয়তে তেখেতৰ যি সাহসিকতা, তেখেতৰ যি প্ৰতিবাদী সত্তা আছিলে, কালো খাতিৰ নকৰা যিটো সত্তা আছিলে ৰাইজৰ স্বাৰ্থত, সেই সত্তাটোক আমি জীয়াই ৰাখিব লাগিবই। লাইফ শুড বি গ্ৰেট দেন লং। জীৱন দীঘলীয়া হোৱাতকৈ মহত্বপূৰ্ণ হ'ব লাগে। এই কথাষাৰ আমাৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই কৈ থৈ গৈছে, আৰু জুবিন দায়ো তাৰে নিদৰ্শন দাঙি ধৰিলে।